জুলাই মাহৰ উত্তপ্ত গৰমৰ এই প্ৰকোপত গোটেই ৰাজ্যবাহী দহিছে। কিন্তু আজিৰ পৰা যদি দুটা দশক পিছলৈ ঘূৰি যাওঁ, মোৰ মনত পৰে গ্ৰীষ্মকালীন পাঠদানৰ বিষয়ে, মোৰ মনত পৰে গৰমৰ বন্ধৰ বিষয়ে, মোৰ মনত পৰে জুলাই মাহ অহাৰ লগে লগে আমি মামাৰ ঘৰলৈ ফুৰিবলৈ যাম, নতুবা নিজৰ লগ বন্ধু বান্ধৱীৰ ঘৰত ফুৰিবলৈ যাম, খেলা ধূলা কৰিম গোটেই মাহটো ধৰি, নতুবা নতুন নতুন জেগাত ফুৰিবলৈ যাম। কিন্তু আজিৰ তাৰিখত এই ঘটনাবোৰ যেন সলনি হৈ গ'ল। অকল গৰমৰ বন্ধ বুলিয়েই নহয়, গোটেই অসমত চলি থকা গাঁৱে ভূঞে চহৰে নগৰে গোটেই প্ৰেক্ষাপট যেন আজিৰ তাৰিখত সলনি হৈ পৰিল। হয়, মই ক'ব বিচাৰিছো 90 দশকৰ বিষয়ে। 90 দশকত জন্মগ্ৰহণ কৰা এজন ল'ৰা হিচাপে মই ক'ব পাৰো যে আমাৰ সময়ত গোটেই অসমখন বেলেগেই আছিল। চাৰিওফালে আছিল গছ গছনি, খাল বিল, পুখুৰী আৰু গোটেই প্ৰকৃতিৰ যেন এক সমাহাৰ। আৰু তাৰ মাজতে আমি উমলি জামলি ডাঙৰ দীঘল হৈছিলো। তেতিয়া নাছিল কোনো ধৰণৰ মোবাইল, কোনো ইণ্টাৰনেট, নতুবা ডিষ্ট্ৰেকশ্যন হোৱা কোনো ধৰণৰ উপাদান। আজৰি পৰত আমি খেলিছিলো লুকা ভাকু, চুৱাচুই, গল্লা, বিভিন্ন ধৰণৰ গাঁৱলীয়া পৰম্পৰাগত খেলসমূহ। আৰু কেতিয়াবা খেলি ধুলি ভাগৰ লাগিলে জিৰণিৰ পৰত সাধুকথাৰ কিতাপ বা যিকোনো আলোচনী, নতুবা একো যদি নাথাকে আমি ককা আইতাৰ ওচৰত বহি সাধুকথা শুনিছিলো। আৰু এনেকৈয়ে পাৰ হৈছিল আমাৰ শৈশৱ আৰু কৈশোৰ। কিন্তু আজিকালিৰ দিনত, আজি 2025 চন পালেহি, চাওঁতে চাওঁতে দুটা দশকতকৈ অধিক সময় বাগৰি গ'ল। এতিয়া আৰু সেই অসমৰ আগৰ পৰিৱেশ নাই। এতিয়া আপুনি বাহিৰলৈ ওলাই গ'লে কোনো সৰু ল'ৰা ছোৱালীক খেলা ধূলা কৰি থকা দেখিবলৈ নাপায়। আজিকালি যদি আপুনি কোনোবা মানুহৰ ঘৰলৈ যায়, তেনেহলে আপুনি দেখা পাব যে ল'ৰা ছোৱালী বিলাকে নিজৰ নিজৰ ৰুমত, মাক দেউতাকে নিজৰ নিজৰ ৰুমত, চবেই যেন ছচিয়েল মিডিয়াত মূৰটো গুজি দি কোনোমতে জীৱন পাৰ কৰি আছে। আজিৰ ভিডিঅ'টোত আমি জানিম কেনেকৈ আমাৰ সমাজ, পৰিয়াল, সংস্কৃতি, মানসিকতা আৰু দৈনন্দিন জীৱনশৈলী সময়ৰ সোঁতত লাহে লাহে হেৰাই গ'ল। নমস্কাৰ, মই বিবেক মিশ্ৰ। আজিৰ ভিডিঅ'টোত আমি জানো আহক কেনেকৈ যান্ত্ৰিকতাৰ সোঁতত পৰি হেৰাই গ'ল এখন সুন্দৰ অসমীয়া সমাজ, তাৰ বিষয়ে। 90 দশকলৈ যদি আমি ঘূৰি যাওঁ, তেতিয়া আমি দেখিবলৈ পাম বেছিভাগ পৰিয়ালেই আছিল বা প্ৰায়ভাগ পৰিয়ালেই আছিল যৌথ পৰিয়াল, য'ত মা দেউতা, খুৰা খুৰী, ভাই ভনী, নাতি নাতিনী, ককা দেউতা সকলোৱে একেলগে মিলি বাস কৰিছিল, খোৱা লোৱা কৰিছিল, পৰিয়ালৰ প্ৰতিটো আনন্দৰ মুহূৰ্ত একেলগে উদযাপন কৰিছিল। কিন্তু আজিৰ সময়ত সেই পৰিৱেশ আৰু নাই। এতিয়া যেন যৌথ পৰিয়াল পাহৰণিৰ গৰ্ভত নিউক্লিয়াৰ ফেমিলিৰ কনচেপ্ট আহি পৰিছে, য'ত নেকি অকল নিজে নিজকে চিনি পায়, নিজৰ ল'ৰা ছোৱালী আৰু মা দেউতা। ককা দেউতাক যেন বুঢ়া হলে কোনেও নিজৰ লগত ৰাখিব নোখোজে। যদি ককা পেঞ্চন পোৱা হয় তেনেহলে ককা আমাৰ লগত থাকিব, যদি ককা বেৰোজগাৰ হয়, নিবনুৱা হয়, তেনেহলে তোমালোকৰ ককা তোমালোকে ৰাখা, আমাৰ লগত নাৰাখো, তেনেকুৱা পৰিৱেশৰ সৃষ্টি হয়। যৌথ পৰিয়ালৰ সেই একতা, মৰম, ভালপোৱা আৰু আত্মীয়তা এতিয়া যেন সমাজত কৰবাত হেৰাই গৈছে। আজিকালি ওচৰ চুবুৰীয়া আৰু আত্মীয় স্বজনৰ লগত সম্পৰ্ক কেৱল ফেচবুকত বা হোৱাটছএপত, ছচিয়েল মিডিয়াতে যেন আমি সকলো সম্পৰ্ক শ্ব' অফ কৰি নিজৰ কৰ্তব্য সমাপ্ত কৰি থব খোজো। আৰু তাৰ ফলস্বৰূপে কি হৈছে জানে? অনুভৱ, সহানুভূতি, মানৱতা এই শব্দবোৰ যেন অৰ্থহীন হৈ পৰিছে আমাৰ বাবে। আমি যদি 90 দশকৰ কথা কওঁ, তেতিয়াৰ সময়ত কি হৈছিল জানেনে? তেতিয়াৰ ল'ৰা ছোৱালীয়ে ৰাতিপুৱাই সোনকালে উঠি গা পা ধুই ঈশ্বৰক সেৱা জনাই, মাক দেউতাকক সেৱা জনাই পঢ়া শুনাৰ টেবুলত বহিছিল আৰু তাৰ পিছত স্কুললৈ যাবলৈ সাজু হৈছিল। আৰু মাক দেউতাকেও নিজৰ নিজৰ কৰ্তব্য কৰি সুন্দৰভাৱে এটা পাৰিবাৰিক বান্ধোনৰ মাজত কটাইছিল। কিন্তু আজিৰ দিনত যেন সম্পূৰ্ণ প্ৰেক্ষাপট সলনি হৈ পৰিছে। আজিৰ দিনত ৰাতিপুৱা দুচকু মেলি আপুনি প্ৰথমতে খেপিয়াই ফুৰে মোবাইলটোত আধা ঘণ্টাৰ পৰা ঘণ্টা যদি ৰিল স্ক্ৰল নকৰিলে যেন ৰাতিপুৱা বিচনাৰ পৰা উঠাৰ শক্তি কোনো দেহত নাহে। আগৰ দিনত ৰাস্তাই ঘাটে মানুহ পাৰ হৈ গলে ইজনে সিজনক দেখিলে নমস্কাৰ জনাইছিল, সম্ভাষণ জনাইছিল, সুখ দুখৰ খবৰ লৈছিল। কিন্তু আজিৰ দিনত নিজৰ স্বাৰ্থ সিদ্ধি নহলে কোনোৱে কাকো যেন মাতিবলৈ ইচ্ছা নকৰে। সকলোৱে যেন মোবাইলৰ স্ক্ৰীনখনতেই গোটেই জীৱন বিচাৰি পায়। আগৰ দিনত বিয়া, সভা, ভাওনা ইত্যাদিবোৰত প্ৰত্যেক মানুহে নিজৰ পৰম্পৰাৰ লগত ব্যস্ত হৈ পৰিছিল। নিজৰ পৰম্পৰাগত অনুষ্ঠানসমূহ পৰিবেশন কৰাত সকলোৱে উৎসাহেৰে ভাগ লৈছিল। কিন্তু আজিৰ দিনত কি হৈছে? নিজৰ পৰম্পৰা পালন কৰাতকৈ ডাঙৰ ডাঙৰ মিউজিক চিষ্টেম বজাই ডিজে নাইট কালচাৰ পাতি মানুহবোৰ যেন হেৰাই পৰিছে আধুনিকতাৰ এই দৌৰত। আজিৰ তাৰিখত অসমীয়া সংস্কৃতি পৰম্পৰা যেন সীমাবদ্ধ হৈ ৰৈছে মঞ্চত,
ষ্টুডিঅ'ত নতুবা ইউটিউব ফেচবুকত সংস্কৃতিও লাহে লাহে নিজস্বতা হেৰুৱাৰ পথত আগতে মানুহৰ ধৈৰ্য আছিল জীৱনত সফল নোহোৱালৈকে একোটা কাম ধৈৰ্যশীলভাৱে কৰি জীৱনত আগবাঢ়ি যোৱাৰ চেষ্টা কৰিছিল কিন্তু আজিৰ দিনত আনতকৈ উন্নতি কৰাৰ এই মহাৰণত মানুহবোৰ ইমানেই মত্ত হৈ পৰিছে যেন অকণমান বিফলতাৰ মুখ দেখিলে মানুহে মানসিক অস্থিৰতাৰ বলি হৈ আত্মহত্যাৰ পথ বাছি ল'বলৈ লৈছে সৰু সৰু কথাত মানুহৰ মাজত হিংসা কাজিয়া আৰু মাৰামাৰি যেন সৰু কথা এটাত অসন্তুষ্ট হলে মানুহে ইজনে সিজনক হত্যা কৰি দিব পাৰে হত্যাকাণ্ডৰ ঘটনা চুৰি ডকাইতি যেন হৈ পৰিছে এতিয়া সাধাৰণ খবৰ অস্থিৰতা ক্ষোভ আৰু প্ৰচণ্ড শূন্যতা বুকুত বান্ধি লৈ প্ৰত্যেকে পিন্ধি লৈছে একোটি মিছা হাঁহি এইবোৰক লৈ মনত 1000টামান প্ৰশ্ন কিন্তু উত্তৰ আছে আমাৰ হাততে এই পৰিৱৰ্তন যদি চলি থাকে তেতিয়া অসমৰ ভৱিষ্যত কি হ'ব আমাৰ অসমীয়া ভাষা বিলুপ্ত হৈ যাব নেকি বিহুৰ দৰে মৰমৰ উৎসৱবোৰ মিউজিয়ামত স্থান পাব নেকি নতুবা শুৱনি আমাৰ গাঁওখনি এটি এখন কংক্ৰিটৰ জংঘলত ৰূপান্তৰিত হ'ব নেকি এতিয়াও কিন্তু সময় হাতত আছে আমি আমাৰ ভাষা সংস্কৃতি পৰিয়াল লগতে চৌপাশ এতিয়াও সংৰক্ষণ কৰিব পাৰো বন্ধুসকল ভিডিঅ'টো চাই আপুনি কি কি পৰিৱৰ্তন চিনাক্ত কৰিব পাৰিলে আপোনাৰ চৌপাশে গাঁৱে ভূঞে এনেকুৱা পৰিৱৰ্তন হৈছে নে কমেন্ট যোগে জনাওক অসমত যোৱা 2টা দশকত হোৱা আটাইতকৈ ডাঙৰ পৰিৱৰ্তনটো কি আমি চেষ্টা কৰিম আপোনাৰ মনত থকা কথা ভিডিঅ'ৰ জৰিয়তে বৰ্ণনা কৰিবলৈ আজিৰ ভিডিঅ'টোত ইমানে ধন্যবাদ